এয়া চাওক ধুনীয়াকৈ মই লৈ লৈছোঁ এইটো ভাত ভাজি আৰু এইটো লাল চাহ। হিংস্র জন্তুলৈ ভয় নাই মোৰ, একমাত্ৰ ভয় এই ৰত্নাকৰ দস্যু। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল RVS ব্লগছ আৰু মই ঋষি মানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল RVS ব্লগছলৈ। চ' বন্ধুসকল, আজি হৈছে মাৰ্চৰ 29 তাৰিখ আৰু আজি বুধবাৰ আৰু আজি বৰ্তমান আপোনালোকে মোক দেখিব পাৰিছে মই দেখাত একদম বেয়া হৈ আছোঁ। তো নিশ্চয় মই ঘৰত থাকিম, তো সেইকাৰণে মই অলপমান এতিয়া বেয়া হৈ আছোঁ কাৰণ গা চা ধোৱা নাই, উঠিছোঁহে অলপ আগত, উঠিব কাম চাম কৰিছিলোঁ ঘৰৰ। তো ভাবিলোঁ আজি এটা ব্লগ বনাওঁ আৰু এইকেইদিন মই এটা কাম এটা কৰি আছোঁ, এটা ৱৰ্কশ্বপ কৰি আছিলোঁ, এক্টিঙৰ ৱৰ্কশ্বপ। আৰু কাইলৈ আমাৰ নাটক আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, তাতে মাধৱদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়ামত আমাৰ সেই হ'ব, ড্ৰামা হ'ব, নাটক হ'ব। এইবাৰ নাটকখন প্লে' কৰিব গৈ আছে গুণাকৰদেৱ গোস্বামী ছাৰৰ এখন ফেমাছ নাটক ৰত্নাকৰ বুলি। সেইখন আগতেও শ্ব' কৰিছোঁ, এইবাৰ নতুন ৰূপত এটা সজোৱা হৈছে সেই নাটকখন। তো বহুত এক্সাইটেড সেইখনৰ কাৰণে আৰু বহুত ভাল লাগি আছে ৱৰ্কশ্বপবোৰ কৰি কিনে। আৰু আজি বহুত কাম আছে দিনটো, এতিয়া মই ওলাই আমি বেংকত যাম, বেংকৰ পৰা আকৌ বাহিৰে বাহিৰে মই ৰিহাৰ্চেল যাম, ৰিহাৰ্চেলত তাকে ভাবিলোঁ মই আজি এটা ব্লগ বনাওঁ। ইমান দিনে মই কিনো কৰি আছিলোঁ আপোনালোকে দেখাওঁ বোলো, সেইকাৰণে আজি ব্লগটো কৰিবৰ কাৰণে মোবাইলটো হাতত তুলি লৈছোঁ। তো সেইকাৰণে আজি মই সেই সকলোবোৰ দেখাম, ৱৰ্কশ্বপত মানুহবোৰ লগ কৰাই দিম, আপোনালোকক ৱৰ্কশ্বপবোৰ দেখুৱাম। যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰি আছে আপোনালোকক মই কৈ থওঁ, মোৰ চেনেলত আপোনালোকে ফুড, দেন লাইফষ্টাইল, দেন ট্ৰেভেল, এনেকুৱা ধৰণৰ ব্লগবোৰ আপোনালোকে পাব। তো সেইকাৰণে আপোনালোকে যদি এইবোৰ চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। ব'লক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেৰাহীটো বহাই দিছোঁ, কেৰাহীটো গৰম হ'ব দিছোঁ, গৰম হৈছে অলৰেডি। তো পিঁয়াজো কাটি থোৱা আছে, এতিয়া মই মানে ভাত ভাজি বনাম, এইখিনি ভাত আছে অলপমান, তো এইখিনিকে মই ভাত ভাজি বনাম। তো মানে কিবা এটা খাই যাব লাগে ৰাতিপুৱাৰ কাৰণে, কাৰণ ৰাতিপুৱা ভাত খোৱা অভ্যাস আছে। তো সেইকাৰণে ভাবিলোঁ যে ভাত ভাজি কিনে কিবা কৰি খাই যাওঁ। কেৰাহী গৰম হৈছে, এতিয়া মই তেল দিম, আৰু কেৰাহীটো বহুতেই গৰম হৈছে। তো কি কয় কৰচখনত অকণমান পানী আছিলে, সেইকাৰণে হেৰি হৈ গ'ল। একচুৱেলি কৰচখনত অকণমান পানী আছিলে, তো গৰম তেলত পানী যেতিয়া পৰে ন বহুত একদম তেল চিটকিটাই। তো আপোনালোকে সাৱধান হ'ব কেতিয়াবা যদি এনেকৈ বনায়। আৰু এইখিনিয়ে ভাত, বহুত লেট হৈ গ'ল চব কাম। আৰু এতিয়া মই দিম নিমখ, আৰু এইপিনে মই হালধিও দি দিলোঁ, আৰু এইপিনে মই চাহৰ কাৰণে হেৰি কৰিছোঁ, ধুনীয়াকৈ উঠাই দিলোঁ, ইয়াতে নমাই দিলোঁ। এই চাওক ধুনীয়াকৈ ৰঙা ৰঙা চাহ। এয়া চাওক ধুনীয়াকৈ মই লৈ লৈছোঁ এইটো ভাত ভাজি আৰু এইটো লাল চাহ। আৰু লাল চাহটো চাওক পূৰা ক'লা হৈ গৈছে, আৰু এই চাহপাতটো নহয় পূৰা তেজপুৰৰ খাটি চাহপাত হয়। A few moments later. চ' গাইজ, মই এতিয়া ঘৰৰ পৰা ওলাই দিছোঁ, আৰু ওলাই কিনে এতিয়া মই যাওঁ, কাৰণ অলৰেডি মই বহুত লেট হৈ গৈছোঁ, মই আহি পিনে বোলে আহি পাইছে। তো এতিয়া মই যাওঁ, আৰু একেবাৰে ওলাই আহিছোঁ মই বেংকৰ কাম চাম কৰি কিনে ডাইৰেক্ট মই ৰিহাৰ্চেলত গুচি যাম, কাৰণ মোৰ সময় নহ'ব, কাৰণ 2টা বজাৰ পৰা ৰিহাৰ্চেল দিছে। তো ৰিহাৰ্চেল দিয়াৰ কাৰণে মোৰ হাতত যেতিয়া 2 ঘণ্টা নহয়, 2.5 ঘণ্টাও নহয়, 1.5 ঘণ্টামান আছে। 1.5 ঘণ্টাত মই সকলোবোৰ কামবোৰ কৰি কিনে মই ৰিহাৰ্চেললৈকে যাব লাগিব। আৰু মাস্ক গাইজ, এতিয়া মই অলপ বহিলোঁ, মই লগত বহিছোঁ, আৰু মাও আহি দিছে। আৰু কি হৈছে, ওলাই আহোঁতে গাটো ধুই আহিছোঁ ন, তো অকণমান ৰ'দটো পোৱা গাটো ভাল লাগিছিলে, কাৰণ আমাক ভিতৰি গাটো মানে জ্বৰ টাইপ লাগিছিলে। তো অকণমান ভাল লাগিছিল ৰ'দটো পাই। এতিয়া মই আহি কিনে যেতিয়া বেছিকৈ ৰ'দটো পালোঁ, বাপৰে, যিটো গৰম ফিল কৰিছোঁ এতিয়া আহি কিনে লাহে লাহে, নাজানো দুপৰলৈকে একদম কি হ'ব আৰু একদম। আৰু এতিয়া মই আহি কিনে বেংকত বহি আছোঁ, আৰু মায়ে বেংকৰ কামখিনি কৰি আছে, আৰু লাহেকৈ ইয়াৰ পৰা ওলাই দিম। তাৰপিছত মই বাহিৰে গুচি যাম ৰিহাৰ্চেললৈ। তাৰপিছত বেংকৰ কাম কৰি আমি ফেঞ্চি বজাৰ হৈ কিনে ফেঞ্চিৰ পৰা আমি ডাইৰেক্ট লাখটকীয়া ওলাইছোঁ, ফেঞ্চি গলি সোমাই, আৰু প্ৰথমবাৰ এই ৰাস্তাৰে ওলাইছোঁ। তো ভাল এটা হৈছে, কাৰণ মই কেতিয়াবা যদি ফেঞ্চি বজাৰ আহোঁ এইফালে আহিব পাৰিম। তাৰপিছত আমি লাখটকীয়াত আহি কিনে মায়ে ক'লে যে কুঁহিয়াৰ ৰস খাওঁ, তো মোক খাবলৈ ইচ্ছা নাছিলে, মায়ে জোৰ কৰাৰ কাৰণে মই খালোঁ। তো আমি দুজনে কুঁহিয়াৰ ৰস খালোঁ, আৰু কুঁহিয়াৰ ৰসটো টেষ্টটো যদি মই কওঁ, মোৰ একদমেই ভাল লগা নাই টেষ্টটো, একদম কিবা মানে অলপমান বেলেগ লাগিছে, তিতা লাগিছে। তাৰপিছত মায়ে ঘৰত গুচি গ'ল, আৰু মই বাহিৰে ৰিহাৰ্চেল গৈছিলোঁ। তো মই একো খাম, মই ৰাতিপুৱা যিহেতু আপোনালোকে দেখিছিলে মই ভাত ভাজি খাই আহিছিলোঁ, আৰু তাৰপিছত একো খোৱা নাই, আৰু ৰিহাৰ্চেল বহুত সময় লাগিব। তো সেইকাৰণে মই ভাবিলোঁ যে দুপৰীয়াৰ সাঁজটোকে বাহিৰতে খাওঁ, আৰু সেইকাৰণে মই এখন হোটেলত বহিছোঁ। এতিয়া মই বহি আছোঁ, আৰু মোৰ কাৰণে ভাত আহিব, আৰু নিৰামিষ ভাত খাম। আৰু এইপিনে ধুনীয়াকৈ দিলে, ভাতৰ লগত আছে পাপৰ, দালি, তাৰপিছত ভাজি, পিঁয়াজ, তাৰপিছত আৰু মটৰৰ আঞ্জা আছিলে। তাৰপিছত ভাত খাই কিনে মই আকৌ আহোঁতে আইচক্ৰীম এটা খালোঁ, কাৰণ মই মানে আইচক্ৰীম খাই বহুত ভাল পাওঁ দেই, মোৰ আইচক্ৰীম ফেভৰেট হয়।
তাৰপিছত ৰিহাৰ্চেল আহি কিনে সকলো বহি আছিলে এয়া হিমাশ্ৰী বা পাপৰি বা নীলোৎপলা বা তাৰপিছত ইপিনে আছে ভৰত দা তাৰপিছত ইপিনে বিক্ৰম তাৰপিছত ইপিনে আছে আমাৰ ৰত্নাকৰ নাটকৰ মেইন কেৰেক্টাৰ আছে এওঁ হৈছে হীৰক আৰু বহুত ভাল ল'ৰা হয় তেখেত মানে বহুত ভাল আৰু তেওঁলোক নতুনকৈ লগ পাইছোঁ খুব ভাল লাগে আৰু এইটো দীপাংকৰ এই হাঁহি চম্পা এক নম্বৰ ইয়াৰ মুখলৈ চাবই নোৱাৰে একদম ভয় লাগে মোৰ নাটকৰ ৰিহাৰ্চেল কেতিয়াবা বেয়া হহুৱাই দিয়ে আৰু এওঁ হৈছে আমাৰ নাটকৰ মেইন কেৰেক্টাৰ ৰত্নাকৰ আদিত্য দা এওঁ যোৰহাটৰ পৰা আহিছে বহুত ভাল ল'ৰা হয় আৰু বহুত ভাল এক্টিঙো কৰে আৰু বহুত ভাল কৰিব লাগিব তেখেতে আৰু এয়া দীপাংকৰ দা Later. তাৰপিছত আমি এবাৰ ৰান থ্ৰু কৰিলোঁ তো ৰান থ্ৰু কৰি কিনে আমি ইয়াৰ পিনে ইমান চাহৰ ব্ৰেক লৈছিলোঁ আৰু ব্ৰেক লওঁতে সকলো বহি আছে আৰু সকলো বহি আছে আৰু এই হৈছে বাঁহী বজোৱা মানুহজন আৰু এয়া সকলোৱে আমি চাইকেলৰ প্ৰেক্টিছ কৰিম কাৰণ লাষ্টৰ চিনটো চাকিৰ আছিলে তো আমি চাইকেলৰ প্ৰেক্টিছত চাকিৰ যোগাৰ কৰি আছোঁ সকলোৱে আৰু এয়া আমাৰ নাটকৰ ৰিহাৰ্চেল ষ্টাৰ্ট হৈ গ'ল আৰু আমি ষ্টাৰ্ট কেতিয়াবা কৰিছোঁ আকৌ এবাৰ কৰিলোঁ এতিয়া আমি কৰিছোঁ বৃত্তি কৰে তেওঁ বনৰ ভিতৰ আৰু এইবাৰ ৰত্নাকৰ নাটকখন মই বাটৰে ৰোল কৰিব গৈ আছোঁ তো বহুত এক্সপিৰিয়েঞ্চ হ'বলৈ গৈ আছে আৰু এয়া মোৰ বাটৰ ৰোলটো আমাৰ বডি মুভমেণ্টটো অলপমান এনেকুৱা ধৰণৰ হ'ব কাৰণ আমাৰ ছাৰ নাটকবোৰ বডি অৰিয়েণ্টেড হয় তো এইবাৰ মানে বহুত ভাল লাগি আছে ছাৰৰ লগত কাম কৰি কাৰণে আগতেও কৰিছোঁ তো এইবাৰ বিশেষ ভাল লাগি আছে কাৰণ মই বাটৰ ৰোল কৰিছোঁ এটা বঢ়িয়াৰ কেৰেক্টাৰ হিংস্ৰ জন্তুলৈ ভয় নাই মোৰ একমাত্ৰ ভয় এই ৰত্নাকৰ দস্যু কিন্তু আজি যেন ভাৱ হয় বিপদে সূৰ্যাস্ত ৰিহাৰ্চেল খতম হোৱাৰ পিছত মই মোৰ কষ্টিউম সলাই দিলোঁ আৰু কালিৰ কাৰণে একদম পূৰা প্ৰপাৰ্টিবোৰ কষ্টিউমবোৰ একদম বেগত গোটেইবোৰ বান্ধিব ধৰিছোঁ আৰু এয়া ড্ৰাম যিবোৰ মিউজিকৰ ব্যৱহাৰ হ'ব লগতে সেইটো আমাৰ প্ৰপাৰ্টিত য'ত আমাৰ ছেটত মানে ইউজ হ'ব লগতে সেয়া লাখুটি দুডাল যিজন মই আৰু আকাশ যে ইউজ কৰিম লগতে আৰু এই সকলোবোৰ বস্তু মানে ৰেডি কালিৰ কাৰণে এতিয়া কেৱল কালি কাৰণে শ্ব' কৰিবলৈ আৰু গোটেইবোৰ এটা মোৰ সোমাই আছে কাপোৰবোৰ তাৰপিছত আমি ওলাই আহোঁতে আমি পকৰি খালোঁ আমি সদায় খাওঁ পকৰিটো 10 টকাৰ পকৰি কিনিলোঁ আৰু দাদা এজনে পূৰা হিচাপ কৰি হেৰি কৰি আছে পকৰি কৰি আছে কাৰণ আমি মানুহ 4জন তো হিচাপত পৰিব লাগে 10 টকাটো 3জনে আমি চাৰিজনে আমি তিনিটা কৰি পকৰি আমি খালোঁ তো মানে খুব পূৰা জোখত মিলি গৈছে তো এটা কমি গৈছিলে কিন্তু দাদাজন দি দিলে আমাক দুৰ্ভাগ্যৰ কথা যে আমি বস্তুবোৰ এনেকুৱা ধৰণে মানে কিনি খাওঁ আৰু লৈ খাওঁ আমি চাগে এনেকৈ বস্তু খালে দাদা দোকানখনে এই চুনা লগা বুলি কয় নহয় চুনা লাগি যাব চাগে তাৰপিছত মই পকৰিবোৰ চুবাই আছোঁ 3টা আমি ভাগত লোৱাত পকৰি চবেই গুচি যোৱাৰ পিছত মোৰ খাবলৈ ইচ্ছা গ'ল চিঙৰা আৰু মিঠাই আৰু চাহ তো সেইকাৰণে মই এখন ৰেষ্টুৰেণ্টত সোমাই গ'লোঁ আৰু সোমাই গৈ পূৰা মানে মিঠাই আৰু চিঙৰা আৰু চাহ খালোঁ তো মই মিঠাই আৰু চিঙৰা খাই বহুত ভাল পাওঁ আৰু মই মিঠা বস্তু খাই বহুত ভাল পাওঁ মিঠাই ৰসগোল্লা আইচক্ৰীম একদম মানে বহুতেই ভাল পাওঁ বহুতেই চ' গাইজ আজি এইখিনিয়ে আছিলে আজি ব্লগটো তো আজি যিহেতু ৱৰ্কশ্বপৰ লাষ্ট দিন আছিলে তো আপোনালোকক দেখুৱালোঁ কি হ'ল আৰু গোটেই ফাইনেল ৰিহাৰ্চেল হৈ গ'ল এতিয়া কালি আমাৰ ড্ৰামা আছে আৰু কালি আপোনালোকৰ কাৰণে ব্লগ বনাম আপোনালোকে চাব পাব আৰু আজি ইমানেই আছিলে এতিয়া মই ঘৰত গৈ আছোঁ দেন য়েছ এতিয়া ৰাস্তাত অকলে আন্ধাৰ হৈছে কাৰণ বৰষুণো দিওঁ অৱস্থা বৰষুণ দিব ওলাইছিলে ক'লা কৰিছিলে বাট এতিয়া নিদিয়ে চাগে তেতিয়াহ'লে ঘৰ যাই পাম বাৰু আৰু আজি ইমানেই আছিলে মই আন্ধাৰত বকি আছোঁ এবাৰ মই পোহৰ যাওঁ তো য়েছ আজি ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব নতুনকৈ আহিছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব কেনে পালে আজি ভিডিঅ'টো আৰু য়েছ মই কালি আকৌ ভিডিঅ' বনাম আপোনালোকৰ কাৰণে তো আজিৰ কাৰণে ইমানেই আছিলে আকৌ লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই